হাই গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱা ওলালোঁ পিকনিক যাবৰ কাৰণে। মোৰ লগত আছে মোৰ ক্লাছমেট, লগতে মোৰ ভাল বন্ধু হেল্ল' নুৰামিন। আৰু গাড়ী আহি আছে মেডিপাৰৰ পৰা আহিব। আমি যাই আছোঁ হহুৱা। 7 জানুৱাৰী বুলি কথা, সেইকাৰণে পিকনিক হয় না? হয়। তো আপোনালোকে আজি দিনটো গোটেই দিনটো আমাৰ লগত এনজয় কৰিব পাৰিব। হয়তো আপোনালোকে আমাৰ লগত নাই হ'লেও, গতিকে ভাবিলোঁ আপোনালোকক লগত লৈ যাওঁ। গতিকে চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেলে কিন্তু ক্লিক কৰি অল দবাই দিব। চাওক আহি পালে এই বান্দৰগিলা। মই ভিতৰত যাম, ভিতৰত নাখাব। আমি আহি পালোঁ আধা ৰাস্তাত, এতিয়া মুঠপা নামছিলোঁ। তো চাই থাকক আপোনালোকে। নুৰামিন অলৰেডি আমি আহি পালোঁ। এতিয়া চাওক আপোনালোকে, চাই থাকক। তো গাইজ আপোনালোকে চাওক কিমান ধুনীয়া ঠাই, পিকনিক প্লেচ হহুৱা। এয়া আমাৰ গাড়ী, এয়া আমাৰ দল। নুৰামিন আহি কেনে লাগিছে? এয়া চাওক গাইজ, আহিছোঁ। এতিয়া আপোনালোকে চাই থাকক কিমান ধুনীয়া পানী, চাফা পানী একদম মজাইতো পাহাৰৰ পৰা নামি আহিছে। এয়া চাওক। সাত জানুৱাৰী চবে আহে ইয়াতে পিকনিক খাবলৈ। আমিও আহিছোঁ, আপোনালোকে চাই থাকক আৰু দেখুৱাম। এয়া চাওক গাইজ, আমি আহিছোঁ হহুৱা। এয়া বহুত পাৰ্টি আহিছে, দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে প্ৰত্যেক বছৰত। তো আপোনালোকে চাই থাকক মোৰ লগতে আৰু উপভোগ কৰক। কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'ব।
ভাই চলে ওই ওই সামনে রামক করে করে ¿Qué estás haciendo?